তো ফাইনেলি গাইজ ভোটটো দি দিলোঁ আৰু মই আছোঁ বৰ্তমান মোৰ গাঁৱতে আৰু মোৰ এইফালে ভোট কেন্দ্ৰ আৰু তাতে মই ভোটটো দি এইমাত্ৰ আহিলোঁ ৰাতিপুৱা 7টাৰ পৰা ৰৈ এতিয়া 1টা বজাতহে দিব পাৰিছোঁ ইমানেই তামাম ভিৰ আৰু মই অলপ আপোনালোকক দেখাই আছোঁ তো গাইজ এইটো হৈছে ভোট কেন্দ্ৰ দেখা পাইছে তামাম ভিৰ হৈ আছে বৰ্তমান আৰু এইফালে দুনিয়াৰ মানুহ ৰৈ আছে চবেই ভোট দি আহিছে মই অলৰেডি ভোট দি দিলোঁ আৰু এইফালে চাওক কিমান ভিৰ আৰু গাইজ চাওক এইফালে চবেই ৰৈ আছে ভোট দিবলৈ ভোট প্ৰদান কৰিবলৈ আৰু মইতো অলৰেডি দিলোঁ তো গাইজ এতিয়া আমি ওলালোঁ ইয়াৰ পৰা আমাৰ ভোট দিয়া কাম শেষ আৰু এতিয়া আমি অলপ গৈ আছোঁ অলপ বাহিৰৰ ছাইডত অলপ মানে আমাৰ গাঁৱৰে ওচৰে পাঁজৰে অলপ ফুৰিবলৈ চাবলৈ কাৰণ বহুত দিন পিছত আহিছোঁতো তো অলপ ঘূৰি ফুৰি চাম কেনেকুৱা পৰিৱেশবিলাক আৰু আমাৰ ভোট দিয়া দায়িত্ব আছিল আমি দি দিলোঁ এতিয়া যোনে জিকে এতিয়া তাৰ দায়িত্ব গাঁৱৰ কাৰণে কি কৰিব পাৰে এইটো নিজৰ আৰু গাইজ এতিয়া ভোট দিয়াটো কমপ্লিট হৈ গ'ল এতিয়া জিকাৰ যোনে জিকিব এতিয়া তাৰহে দায়িত্ব এতিয়া গাঁৱৰ কাৰণে কি কৰিব পাৰে আৰু যোনেই জিকে 57 ৱাৰ্ড নাম্বাৰত যদি গাঁৱৰ যদি এই ৰাস্তাটো যদি ধুনীয়াকৈ যদি বনাই দিব পাৰে যোনেই জিকে এইটো তেখেতৰ দায়িত্ব আৰু আমাৰ ভোট দিয়াৰ দায়িত্ব আমি অলৰেডি দি দিলোঁ এতিয়া যোনে জিকিব এতিয়া তাৰ দায়িত্ব গাঁৱৰ কাৰণে কিবা এটা ভাল কাম কৰিব পাৰিলে ভাল লাগিব নিশ্চয় তো আমি এতিয়া দীপ ভাই আহি গ'ল এতিয়া আমি অলপ যাম এই আমাৰ সেইটো গাঁৱত অলপ ফুৰিবলৈ ব'লক তো গাইজ এতিয়া আমি অলপ গাঁৱৰ পৰা ওলাই আহিলোঁ বেলেগ গাঁৱত আৰু গাঁৱত মানে বহুত দিন পিছত আহিছোঁতো আজি ভোট দিবলৈ তো গাঁৱত আহিছোঁ যেতিয়া অলপ গাঁওখন অলপ ঘূৰি ফুৰি চাওঁ আমি কেনেকুৱা পৰিৱেশবিলাক আৰু মোৰ পিছফালে দেখিছে একদম পথাৰ আৰু এইফালে চাব একদম ধান খেতি একদম সেউজীয়া পথাৰখন মানে এটা বেলেগ সৌন্দৰ্য দেখিয়ে কিবা এটা ভাল লাগি যায় এইফালে চাই ধুনীয়াকৈ একদম ধানৰ খেতি এতিয়া ধানৰ সেউজীয়া পথাৰবিলাক মানে দেখি এটা মনত কিন্তু আনন্দ অনুভৱ হয় আৰু এয়াকেই মানে গাঁৱত চাবলৈ আহোঁ আৰু এতিয়া আমি অলপ যাম কলিয়াবৰৰ ফালে কলিয়াবৰত অলপ মানে কিবা এনেই এনজয় কৰিবলৈ অলপ গৈ আছোঁ কাৰণ আজি আহিছোঁ আৰু আকৌ কেতিয়া আহিম গাঁৱত তাৰ কোনো ঠিক নাই সেইটো কাৰণে আজি অলপ ঘূৰি ফুৰি চাওঁ আমাৰ এলেকাটো তো ব'লক এতিয়া আমি যাওঁ কলিয়াবৰৰ ফালে তো গাইজ এইটো হৈছে আমাৰ দীপ বাইৰ গাঁও হয় আৰু আমি এতিয়া অলপ কলিয়াবৰ যোৱাৰ আগত আমাৰ দীপ বাইৰ ঘৰত অলপ এবাৰ সোমাম কিবা এটা কাম আছে দীপ বাইৰ আৰু এইফালে চাওক গাঁৱৰ পৰিৱেশ এইফালে আছে ছাগলী চাক কি ধুনীয়া সেউজীয়া গছবিলাক চাক কি ধুনীয়াকৈ কিবা সৰিয়হ খেতিও কৰাৰ নিচিনা নেকি সৰিয়হ খেতি না এই 2-এটা সৰিয়হ ফুল ওলাইছে মাত্ৰ চাক ছাগলীবিলাক কি ধুনীয়াকৈ একদম চাক আৰু এইফালে চাইছে চব খালি মানে গাঁৱৰ পৰিৱেশেই এটা বেলেগ মানে ভাল লাগে আৰু গাঁৱত আহি এইফালে আছে বিলাহী খেতি এইবিলাক চব চাক এইফালে চাক বিলাহী অলপ হৈছে সৰু এতিয়া আৰু হ'বলৈ বহুত বাকী আছে এইফালে বিলাহী খেতি আৰু সেইফালে কিবা ভাত কেৰেলা খেতি মানে চব খেতিয়েই খেতি এইফালে আৰু গাঁৱৰ মানে এটা ভিতৰুৱা এলেকাটো আৰু এইটো মানে ইয়াৰ ধৰক ৰাস্তাবিলাক ইমান এটা খাচ নহয় কাৰণ আমি ভোটটো দিওঁ কথা ঠিকেই কিন্তু ৰাস্তা ঘাট বনোৱাৰ নাম নলয় চাইছে মানুহে অহা যোৱা কৰাতে কিমান অসুবিধা হয় কিন্তু আমি ভোটটো দিওঁ কথা ঠিকেই আৰু চাওক আমাৰ গাঁৱৰ ৰাস্তাবিলাকৰ এই দূৰ অৱস্থা এইবিলাক বনোৱাৰ কোনো ধান্দাই নকৰে ভোট দিলে নে খুৰা আপুনি গৈ আছে এতিয়া ঠিক আছে আৰু ৰাস্তাটো চাইছে কিমান সৰু আৰু এইটো হৈছে আমাৰ দীপ বাইহঁতৰ হ'ল খেতি এইটো কি তো গাইজ মই আছোঁ এই খেতিৰ মাজত আৰু ইয়াত কি খেতি কৰে গাঁৱত আৰু মই আপোনালোকক দেখাই আছোঁ চাওক গাঁৱত মানে এইবিলাক খেতিবিলাক দেখিলে কিবা এটা ভাল লাগি যায় এইটো চাওক এইটো হৈছে তৰমুজ খেতি হয় ইয়াত তৰমুজ ক'ৰবাত লাগি থকা নিচিনা মই দেখা পাইছিলোঁ মই অলপ আপোনালোকক দেখাই আছোঁ এইটো এটা ইয়াত লাগি আছে চাওক কি ধুনীয়াকৈ তৰমুজ খেতি আৰু সেইফালে আছে বিলাহী খেতি সেইফালে আছে বাঁহবাৰী চব মানে আৰু এই আগত আছে
তো গাইজ আমি এতিয়া অলৰেডি দীপ ভাইৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এই দীপ ভাইৰ ঘৰৰ ওচৰতেই এখন ধুনীয়া জাগা আছে আৰু এইফালে চাইছে এইফালে কিবা পুখুৰী পাৰ আৰু পুখুৰী পাৰৰ ফালে দৌৰি গৈ আছে গাইজ মই কৈছিলোঁ নহয় দীপ ভাইৰ ঘৰৰ ওচৰত বহুত এটা সুন্দৰ পৰিৱেশ আছে ধুনীয়া জাগা এটা আছে আৰু এইটো জাগা হৈছে বিল আৰু চাওক না কি ধুনীয়া জাগাটো একদম পানী কি ধুনীয়া পানী ইয়াৰ মানে ইয়াত মাছ টাছ মানুহে পোহে মানে আবেলি সময়ত যেতিয়া আহিব ইয়াৰ এইফালে আপুনি একদম যেতিয়া এই বেলি যেতিয়া ডুবাৰ সময়ত যেতিয়া ইয়াৰ এইখিনি জেগাত আহি পালে নহয় আপোনাৰ এনেকুৱা লাগিব কিবা খুব ধুনীয়া জেগা আৰু ইয়াত চাওক বতাহ মানে কি ক'ব যেনে এচিৰ বতাহ নিচিনা একদম সুন্দৰ পৰিৱেশ মানে এনেকুৱা গাঁৱত আহিলে মনটো মানে আপোনাৰ একদম শান্তিময় পৰিৱেশ দেখি মনটো এনেই ভাল লাগি যায় চাওক না এইফালে আমাৰ দীপ ভাইও কিবা ভিডিঅ' বনাই আছে আৰু এইফালে সৰু ল'ৰা ছোৱালী কেইজনমান আহি আছে দেখি আমাক ভিডিঅ' বনাই দেখি হাঁহি আছে আৰু এইফালে চাওক না একদম কি সুন্দৰ তো আমাৰ যোৱাৰ প্লেন আছিল আমাৰ কলিয়াবৰ আৰু কলিয়াবৰ যোৱাৰ প্লেন আছিলে কিন্তু আমাৰ বাইকটো লৈ আমাৰ সৰু ভাইটিয়ে গুচি গ'ল ক'ৰবাত তাৰ কাৰণে আমি মানে কলিয়াবৰ যাব নোৱাৰা হৈছোঁ এতিয়া কাৰণ খোজকাঢ়িতো যাব নোৱাৰি আৰু বতৰো বেয়া কৰিছে বৰষুণ অলপ বৰষুণো দি আছে তো আজিলৈকে ইমানেই আকৌ লগ পাম নেক্সট ভিডিঅ'ত